তো হেল্ল' গাইজ দ্য লাৰ্ণিং পইণ্ট ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছো। তো আজি আমি শিকিম যিকোনো দুটা নাম্বাৰৰ সৈতে যিকোনো তিনিটা নাম্বাৰৰ পূৰণফল। যিহেতুকে যোৱা ভিডিঅ'ত আমি আলোচনা কৰিছিলো যিকোনো দুটা নাম্বাৰৰ বিষয়ে আৰু যিকোনো তিনিটা নাম্বাৰৰ বিষয়ে, কিন্তু আৰু এটা ভিডিঅ' আৰু এটা আলোচনা ৰৈ গৈছিলে, যোনটো নেকি আপোনাৰ আছে এনেকুৱা তিনিটা নাম্বাৰ আৰু দুটা নাম্বাৰৰ। কেনেকুৱা বলক ভিডিঅ'টো আৰম্ভ কৰো এক্সাম্পলৰ সৈতে। তো আমি লম কি সুবিধাতে আমি লম 312 আৰু 31। তো ইয়াত কেনেকুৱা হ'ব, সেই আগৰ নিচিনাকে আগৰ নিয়মটোকে এপ্লাই কৰিম, কিন্তু অলপ বেলেগকে। তো আগতে আমি ফৰ্মুলাখিনি লিখি লও বলক। তো সুবিধাতে আমি ফৰ্মুলাখিনি লিখি ললো আকৌ, আৰু ফৰ্মুলাখিনি আগৰ নিচিনাকে আকৌ বুজি লম। প্ৰথমে ফৰ্মুলা এইটো হল, দুটা ভাগত ফৰ্মুলা লিখিলো শৰ্ট ট্ৰিক্সত এইটো আৰু এটা এইটোৰ ভাগত আমি কেনেকে কৰিম। প্ৰথমে 2 4 6 4 2 মানে কি, প্ৰথমে দুটা সংখ্যা লম, তাৰ পিছত চাৰিটা, তাৰ পিছত ছটা, তাৰ পিছত চাৰিটা, তাৰ পিছত আকৌ দুটা, আৰু ইয়াতে আমি এবিসিডি ৰূপত সজাই লৈছো। এইটো এনেকুৱাকে কৰি লম আমি। তো যেহেতুকে ইয়াতে 6টা ডিজিট আছে দেখা পাইছে, কিন্তু ইয়াতে 6টা ডিজিট নাই, কিন্তু আমি বনাই লম কেনেকুৱাকে। এটো হল ইয়াতে শূন্যটা বহাই লম। এতিয়া হৈ গল আমাৰ 6টা ডিজিট। এতিয়া আগৰ নিচিনাকে আমি ইয়াতো পূৰণ কৰা আৰম্ভ কৰিম। ইয়াতে প্ৰথমে কি লম আমি, এইটো দুটা সংখ্যা লম। দুটা সংখ্যাৰ কি হ'ব, 2 * 1 মানে 2। বুজি পাইছে? এতিয়া নেক্সট কি হ'ব আমাৰ, ইয়াতে আছে চাওক চাৰিটা সংখ্যা আছে, আৰু চাৰিটা সংখ্যা কেনেকে কৰিম আমি, এই চাৰিটা লম। 1 * 1 মানে 1, 2 * 3 মানে 6, আহি যাব আমাৰ টোটাল 1 + 6 মানে 7। আমি সেকেন্ড স্টেপ পাৰ কৰিলো। এতিয়া আমি আকৌ আহি যাম কেই নম্বৰত, 3 নম্বৰৰ স্টেপত। 3 নম্বৰ স্টেপত কি আছে আমাৰ, 6টা ডিজিট আছে। 6টা ডিজিট কেনেকুৱা হ'ব বলো, 6টা ডিজিট আমাৰ আছে, কেনেকুৱাকে পূৰণ কৰিম আমি। 3 * 1 মানে 3, এইটো লৈছো 3, আৰু ইয়াত 1 মানে 3 * 1 মানে 3, 2 * 0 মানে 0, 1 * 3 মানে 3। আমাৰ কিমান আহি গল, 6 আহি গল। 3 + 3 আমাৰ 6 আহি গল। এতিয়া 6টা ডিজিট নাম্বাৰ গুচি গল। নেক্সট আমাৰ আহিব কি, 4টা ডিজিটৰ। 4টা ডিজিট এতিয়া আমি এই 4টা লম বাওফালৰ। 4 নম্বৰত 4টা অংকৰ আমি ফৰ্মুলাটো এপ্লাই কৰিম। 3 * 3 মানে 9, আৰু 1 * 0 মানে 0। আমাৰ 9 + 0 মানে 9। তো লাস্ট যোনটো স্টেপ আছে, দুটা অংকৰ আছে। দুটা অংকৰ কি হ'ব ইয়াতে, 3 * 0 মানে 0। 0টো আমি আগত লিখিলেও, যোনটো নিলিখিলেও সেইটোৱে হ'ব। তো আমাৰ ৰিজাল্টটো কিমান আহিল, 9 6 7 2। আকৌ ৰিমাইন্ড কৰি দিছো কেনেকুৱাকে কৰিলো, 2 4 6 4 2 মানে দুটা অংকৰ কৰিলো, পিছত 4টা, পিছত 6টা, তাৰ পিছত আকৌ 4টা, তাৰ পিছত আকৌ দুটা। ইয়াতে আমি কেনেকুৱাকে এপ্লাই কৰিলো, প্ৰথমে দুটা ডিজিট ললো, দুটা ডিজিটৰ এই দুটা ললো, ফার্স্ট দুটা 2 * 1 মানে 2, তাৰ পিছত ললো আমি 4টা। 4টা কোন কেইটা, 1 * 1 মানে 1, আৰু 2 * 3 মানে 6, 1 আৰু 6 মানে 7, 1 + 6 মানে 7। তাৰ পিছত আমাৰ আহি যাব 6টা ডিজিটৰ। 6টা ডিজিটৰ কেনেকুৱাকে কৰিলো, 3 * 1 মানে 3, 2 * 0 মানে 0, 1 * 3 মানে 3। মই আকৌ কৈ দিছো, 3 * 1 মানে 3, 2 * 0 মানে 0, 1 * 3 মানে 3। তেতিয়াহলে প্লাস কৰি দিম, কিমান আহি যাব, 3 + 0 + 3 মানে 6। 4 নম্বৰ স্টেপত আমি কি কৰিলো, 4টা সংখ্যা ললো, 3 * 3 মানে 9, 1 * 0 মানে 0, আহি গল আমাৰ কিমান, 9 + 0 মানে 9। তাৰ নেক্সট লাস্ট স্টেপত কি কৰিলো, আমি দুটা ডিজিট ললো। দুটা ডিজিটত কি হল আমাৰ, 3 * 0 মানে 0। আমি ইয়াতে 0 নিলিখো, কাৰণ 0 লিখিলেও যোনটো, নিলিখিলেও সেইটোৱে হ'ব। গতিকে আমি আজি কি পঢ়িলো, যিকোনো দুটা নাম্বাৰৰ সৈতে যিকোনো তিনিটা নাম্বাৰৰ পূৰণ কৰিলে কি কেনেকে ওলাব, কি
কি ওলাব হেতু ৰিজাল্ট আমি কেনেকৈ শৰ্ট ট্ৰিক্সত পাৰিম হেতু বিষয়ে আলোচনা কৰিলো তো ভিডিওটো আজি ইমানতে সামৰিম তো ভিডিওটো যদি ভাল পায় তেতিয়াহলে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিওটো শেয়াৰ কৰি দিব ধন্যবাদ